হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। নামঘৰত এগছি বন্তি জ্বলাই আজিৰ দিনটো আৰম্ভ কৰিছোঁ। আজি যিহেতু আসনভাগ প্ৰতিষ্ঠা কৰা হ'ব, সেইবাবে নামঘৰলৈ গোসাঁই আহিছে। যিহেতু আসনভাগ গোসাঁয়ে প্ৰতিষ্ঠা কৰিব, তেওঁক নামঘৰলৈ আদৰি নিবলৈ সকলো ৰাইজ আহিছে আৰু তেওঁ চৰণ চুই সকলো ৰাইজে আশীষ বিচাৰিছে। এয়া দেখিছে আপোনালোকে। শতাধিকাৰ আহি নামঘৰ পালেহি। এতিয়া হ'ব আমাৰ ভাগৱত শোভাযাত্ৰা। ভাগৱত শোভাযাত্ৰা কৰিবৰ বাবে নামঘৰীৰ বাবে ভাগৱত ভাগ শিৰত লৈ ওলাই আহিছে। যিহেতু ভাগৱত ভাগ এখন বাহনত লৈ যোৱা হ'ব, সেই বাহন ভাগলৈ লৈ আহিছে। দেখিছে ভাগৱত ভাগ এই ভাগ বাহনতেই শোভাযাত্ৰা কৰিবলৈ লৈ যোৱা হ'ব আৰু গাঁৱৰ ভিতৰতেই ভাগৱত শোভাযাত্ৰা কৰা হ'ব। শোভাযাত্ৰা কৰি আহি সকলো ৰাইজে সমূহীয়াভাৱে একেলগে নামঘৰত সেৱা লৈছে। ইয়াত জলপানৰ ব্যৱস্থা কৰা হৈছে সকলো ৰাইজৰ বাবে। আৰু এতিয়া পুৰণা আসনভাগ আঁতৰাই দিয়া হৈছে। যিহেতু ভিতৰত মণিকূটত নতুন আসনভাগ প্ৰতিষ্ঠা কৰা হৈছে, সেইবাবে পুৰণা আসনভাগ আঁতৰাই দিয়া হৈছে। দেখিছে আপোনালোকে, এই ভাগ আমাৰ নতুন আসনভাগ প্ৰতিষ্ঠা কৰা হ'ল। গোসাঁই এতিয়া আসনভাগ প্ৰতিষ্ঠা কৰাৰ পাছত তেওঁ নিজৰ নিয়মখিনি আগবঢ়াই লৈ গৈ আছে। এয়া দেখিছে, তেওঁ মণিকূটৰ ভিতৰলৈ গৈ আছে আৰু তেওঁ নিয়ম যিখিনি হয় সেয়া তেওঁ কৰিবলৈ আগবাঢ়িছে। এতিয়া সমূহীয়া নাম প্ৰসংগ কৰা হ'ব। দিনটো নাম প্ৰসংগ সকলোখিনি নিয়ম নীতি কৰি লোৱাৰ পাছত এতিয়া হৈছে প্ৰসাদ বিতৰণ। এয়া প্ৰসাদ বিতৰণ কৰি থকা হৈছে আৰু সকলোৱে প্ৰসাদ খাই আছে। সন্ধিয়ালৈ এনেদৰে বন্তি প্ৰজ্বলন কৰা হৈছিল আৰু গুণমালা কীৰ্তন পাঠ কৰিছে কাৰ্তিক আতাই। ইয়াৰ ভিতৰত গুণমালা কীৰ্তন চলি আছে।
সুন্দৰভাৱে আজি আসনভাগ প্ৰতিষ্ঠা কৰা হ'ল আৰু নাম প্ৰসংগৰ মাজেৰে আজিৰ দিনটো পাৰ হ'ল খুব সুন্দৰভাৱে। সকলোখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিমানকণ পাৰিছিলোঁ তাকে কৰিছিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।